নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিলে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল নতুন আছে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাইছোঁ আৰু লগতে লাইক কমেণ্ট কৰিব আৰু ছাইডতে থকা বেল আইকনটো বজাই দিব। এতিয়া মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইখনমান গামোচা। এয়া দেখিছে এইখন ঘৰতেই বোৱা গামোচা হয়। এয়া দেখিছে গোটেই গামোচাখনতে সুন্দৰকৈ ফুল আছে, বুটা আছে আৰু উজ্জ্বল হ'বৰ বাবে ৰুলেক্স মৰা হৈছে। এইখিনি বুটা আছে, গোটেইখনতে আছে। দেখিছে কিমান ধুনীয়া, দীঘল বহল যথেষ্ট আৰু এইকেইটা থোপা খুৱাই দিয়া হৈছে যাতে গামোচাখন আৰু শুৱনি হয়। এয়া দেখিছে নিশ্চয় ফুলটো বৰ মৰম লগা। যদিহে আপোনালোকক মোৰ এই গামোচাখিনিৰ চানেকিৰ প্ৰয়োজন হয় তেতিয়া মোক কমেণ্টত জনাব। এয়া মই পুনৰবাৰ কৈছোঁ মোৰ চেনেলটি যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। এয়া আৰু এইখন যথেষ্ট ধুনীয়া গামোচা। এখন দেখিছে ইয়াতে ৰঙা নীলা বুটা দিয়া হৈছে আৰু দহিও কৰা হৈছে। এয়া আৰু অসমীয়া প্ৰথম চিনাকি হৈছে গামোচা, যিহেতুকে আমি বিহুত গামোচা নহ'লে কোনেও বিহুটি আমি উদযাপন কৰিব নোৱাৰোঁ। এইখন দেখিছে দুইটা মূৰতেই বেলেগ বেলেগ ফুল বচা হৈছে। ইয়াতে সেউজীয়া বুটা দিয়া হৈছে, ৰঙা সেউজীয়াৰ বুটা কৰা হৈছে। সেউজীয়াৰ বুটাকেইটা কি ধুনীয়াকৈ উজ্জ্বল কৰিছে, মাজে মাজে ৰুলেক্স দিয়া হৈছে। আৰু আপোনালোকে দেখিছেনে গামোচাখন কিমান দীঘল। এইটো এটা দুইটা ছাইডতে বেলেগ বেলেগকৈ ফুল দিয়া হৈছে। আৰু এখন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইখনৰ বুটাটো অলপ বেলেগ। এইখন হৈছে অলপ দীঘলীয়া টাইপ বুটাটো, পাতখিলাৰ দৰে। আৰু ফুলটো দেখিছে এইবিলাক ফুল অলপ আনকমন হয়। যদিহে আপোনালোকক মোৰ এই ফুলৰ চানেকিৰ প্ৰয়োজন হয় তেতিয়াহ'লে মোক জনাব কমেণ্টত। এয়া দেখিছে এখন ইয়াৰ বুটাটো বেলেগ। ইয়াত প্ৰত্যেকখন গামোচাতে মই ৰুলেক্স ব্যৱহাৰ কৰিছোঁ, যিহেতুকে ৰুলেক্সটো দিলে গামোচাখন ফুলবোৰ বৰ ধুনীয়াকৈ উজ্জ্বলি উঠে। এইখন সৰু ফুল চিম্পুলকৈ গামোচা বোৱা হৈছে, মাজে মাজে লাইন লাইনকৈ গোল গোলকৈ বুটা দিয়া হৈছে। আৰু এইটো এটা ফুল, এইটো দেখিছে। ইয়াৰে কাষৈবিলাকো আপোনালোকে খুব আনকমনে হয়, যদিও কাষৈ প্ৰয়োজন হয় সেয়াও মোক জনাব পাৰিব। এখন গামোচা, এইখনৰ ফুলটোও বেলেগ। এয়া দেখিছে এইখনৰ কাষৈটো কি মৰম লগা দেখিছে নহয়। আৰু ইয়াতে দহি কৰা হৈছে, দুইটা ছাইডে বেলেগ বেলেগ ফুল বচা হৈছে। এয়া মাজত ৰুলেক্সো দিয়া হৈছে। এয়া দেখিছে ফুলো দিয়া হৈছে। আৰু এখন গামোচা আপোনালোকক দেখাব বিচাৰিছোঁ। এইখনৰ ফুলটো যথেষ্ট ডাঙৰ। এয়া দেখিছে এইখন ফুলটো সঁচাই মৰম লগা নহয়নে, জোঙা বৰফি টাইপ ফুল। ইয়াতো সেউজীয়া বুটা দিয়া হৈছে, সেউজীয়া ৰঙাকৈ বুটাবিলাক দিয়া হৈছে। এয়া কাষৈটো প্ৰত্যেকখন গামোচাই মই বেলেগ বেলেগ দিবলৈ চেষ্টা কৰিছোঁ। দুইটা মূৰতে কাষৈ বেলেগ, ফুলো বেলেগ। এয়া দেখিছে যিহেতুকে এখন গামোচা মই শুনিবলৈ পোৱা মতে দুইটা আচলতে বেলেগ বেলেগ ফুলহে দিব লাগে বোলে। আৰু মাজতো যদি আচলত ফুল দিয়া হয় তেতিয়াহ'লে মাজত বুটাবিলাক দিব লাগে। মাজৰডোখৰ খালীকৈ থ'ব নালাগে, যদিহে দুইটা আগত বুটা বচা হয়, দুইটা আগত ফুল বচা হয়, ক্ষমা কৰিব। এয়া দেখিছে ইয়াতো সৰু সৰুকৈ বুটা দিয়া হৈছে। এয়া পুনৰবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ